নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিব ওলাইছো এনে কি সপোন আছে যি সপোন দেখিলে আমাৰ টকা পইচা আমাৰ হাতলৈ আহে বা আমি টকা পইচা কৰবাত যদি ফচি থাকে তেনে পইচা আমি অতি সোনকালে ঘূৰাই পাওঁ। আপুনি হয়তো নিশ্চয় সপোন দেখিছে আৰু সপোনত বেলেগ ধৰণৰ সপোন দেখিছে, কিন্তু আমি ইয়াৰ সপোনৰ সঠিক অৰ্থ নজনাৰ ফলত ইয়াৰ ফল যদিও পাওঁ আমি কিন্তু তাৰ কথা আমি অনুভৱ নকৰো। আপুনি এটা কথা মন কৰিব, যদি আপুনি কেনেবাকৈ এনে সপোন দেখিছে তেতিয়াহলে এটা কথা নিশ্চিত হ'ব যে আপোনাৰ অতি কম সময়ৰ ভিতৰত আপোনাৰ টকা পইচা বা ধন যি আপোনাৰ লাভৰ যুগ আহিছে আপোনাৰ জীৱনলৈ। আপোনাৰ এনে সপোন দেখিলে আপোনাৰ ব্যৱসায় লাভ হ'ব, যাৰ জৰিয়তে আপুনি টকা পইচা অধিক আপোনাৰ হাতলৈ আহিব। যিমান আপুনি আশা কৰিছিলে তাতকৈ অধিক লাভ হ'ব ব্যৱসায়ত। আৰু যদি কৰবাত ফচি থকা পইচা বহুত দিন ধৰি কোনো যদি আপোনাৰ আশা নাই ওলোৱা, তেনে ধৰণৰ পইচা আপোনাৰ হাতলৈ অতি সোনকালে আহিব যদি আপুনি এনে ধৰণৰ সপোন দেখিছে। এতিয়া আপোনাৰ সপোনকেইটা ক'বলৈ ওলাইছো। যদি আপুনি কেনেবাকৈ সপোনত মাছ ধৰা দেখে, আপুনি যদি নিজে কৰবাত গৈ পুখুৰীত বা বিল নদীত যদি আপুনি মাছ ধৰি আছে, খুব মাছ পাইছে, আপোনাৰ যদি ফূৰ্তি লাগিছে মনটোত, তেনে অৱস্থা যদি আপুনি সপোন দেখিছে আৰু তাৰ পিছত আপুনি গম পাব আপুনি লাহে লাহে আপোনাৰ টকা পইচাৰ যদি কিবা সমস্যা চলি আছিলে আপোনাৰ জীৱনৰ লগত জড়িত, এই সমস্যা অতি সোনকালে দূৰ হ'ব। ভগৱানে ইয়াৰ সংকেত এইটোৱে দিয়ে যে আপোনাৰ যি মনত যি টকা পইচাৰ লগত জড়িত যি সমস্যা আছিলে এই সমস্যা অতি সোনকালে দূৰ হ'বলৈ গৈ আছে। আপুনি যদি কিবা ব্যৱসায় কৰি আছে, সেই ব্যৱসায় যদি বহুত দিন লাভ হোৱা নাই, যদি সেই ব্যৱসায়ৰ দ্বাৰা আপুনি যদি কোনো চিন্তাত পৰি আছে, টকা পইচা সমস্যা যদি ভুগি আছে, এতিয়া আৰু চিন্তা কৰিব নালাগে। এনে সপোন দেখিলে আপুনি নিশ্চিত ফল পাব। অতি কম সময়ৰ ভিতৰত আপুনি গম পাব যে আপোনাৰ হাতলৈ টকা পইচা আহিছে। আপুনি খালি সপোনটো দেখিলে আপুনি মনত ৰাখিব আৰু কাকো নক'ব, কাৰণ ভাল সপোনবোৰ যদি আমি শ্বেয়াৰ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ ফল সম্পূৰ্ণ পোৱা নাযায়। আৰু যদি কেনেবাকৈ সপোনত আপুনি সাপ দেখিছে, ঢেৰ সাপ যদি আপুনি একেলগে দেখিছে, তেতিয়াহ'লেও এইটো এটা অতি ভাল সপোন হয়। কাৰণ বহুতে সাপ দেখিলে ভয় খায়, কিন্তু ভয় খাব নালাগে। সাপ দেখিলেও টকা পইচা আগমনৰ যুগ হয়। গতিকে এনে বহুত সপোন আছে যি সপোন দেখিলে আপুনি টকা পইচা আগমনৰ সংকেত পাব। আৰু সাপ দেখিলে যিহেতু আপুনি যদি সাপ দেখে, তাৰ অতি কম সময়ৰ ভিতৰত আপোনাৰ জীৱনৰ লগত জড়িত যি সমস্যা আছিলে, সমস্যা দূৰ হোৱাৰ লগতে আপোনাৰ টকা পইচাৰ যি সমস্যা, এই সমস্যাও দূৰ হ'ব লাহে লাহে। আৰু আপুনি নিজে অনুভৱ কৰিব আৰু নিজে গম পাব যে আপোনাৰ খুব কম সময়ৰ ভিতৰত আপুনি যি আশা কৰিছিলে টকা পইচাৰ লগত জড়িত যদি কিবা আপোনাৰ সমস্যা চলি আছিলে, সমস্যা দূৰ হ'ব। আপোনাৰ টকা পইচা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ আহিব। গতিকে আপুনি সপোনত কেনেধৰণে কি দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।